দুটা কাৰ্বি আংলঙৰ খুব গুৰুত্বপূৰ্ণ বিষয় লৈ ৰাইজ ওলাই আহিছে। এটা হ'ল পাম্প ষ্ট'ৰেজ ডেম বনোৱাৰ নামত গ্ৰীণকো কোম্পানীৰ পৰা বহু হাজাৰ কোটি টকা এখন চৰকাৰে লৈ আমাৰ মানুহৰ অনুমতি নোলোৱাকৈ ডেম বনাম বুলি চুক্তি কৰিছে, MOU চাইন কৰিছে। আৰু দ্বিতীয়টো হৈছে ৰিলায়েন্সৰ প্ৰায় 13,000 বিঘা মাটি একদম খেতি বাতি হোৱা আমাৰ মানুহ থকা বহু গাঁৱক উচ্ছেদ কৰি তেখেতসকলে নেপিয়াৰ গ্ৰাছ লগাম বুলি আমাৰ মাটি চুক্তি কৰি দিছে। আৰু দুইটা ক্ষেত্ৰতে আমি ক্লিয়াৰলি দেখা পাইছোঁ যে 6 শেডিউলৰ ইচ এণ্ড এভৰি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আৰু যি আইন আছে আমাৰ সাংবিধানিক আইন চব ইয়াত উলংঘা কৰা হৈছে। আজি এনেকুৱা হৈ গ'ল যে কাৰ্বি মানুহৰ কোনো অস্তিত্ব নাইকিয়া হৈ গৈছে। কাৰণ 6 শেডিউল কি কাৰণে লাগে? আমি যাতে নিজৰ আইন নীতি আমি নিজে বনাব পাৰোঁ, সেই অধিকাৰৰ কাৰণে আমাৰ পূৰ্বপুৰুষ আৰু আইসকলে আমাৰ কাৰণে যুঁজি 6 শেডিউল দিছে। আজি 6 শেডিউল ডাইলুট কৰিছে, কনষ্টিটিউশ্যন ধ্বংস কৰিছে আৰু জোৰ জবৰদস্তি কাৰ্বি মানুহৰ, আমাৰ কাৰ্বি আংলঙত থকা সকলো ইণ্ডিজিনিয়াছ মানুহৰ ফিউচাৰ একেবাৰে ধ্বংস কৰি দিয়াৰ যিটো প্লেন কৰিছে তাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ পৰা মানুহ গোট খাইছে। আমি আহিছোঁ বোকাখাট সমষ্টিৰ পৰা, তাতো আমি যুঁজি আছোঁ আৰু একেলগে এই ষ্ট্ৰাগল আমি কৰি যুঁজখন আগবঢ়াই আছোঁ। আমি সকলোকে আহ্বান জনাম কাৰ্বি আংলঙৰ মানুহক ইউনাইটেড হ'বৰ কাৰণে, ইয়াত সকলো জাতি ধৰ্মৰ ইণ্ডিজিনিয়াছ মানুহক একলগ হ'বৰ কাৰণে আমি আহ্বান জনাম। আৰু এই বিজেপি চৰকাৰখনে যে আমাক ধ্বংস কৰিব লৈছে তাৰ বিৰুদ্ধে থিয় হ'ব লাগিব, সেইটো আমি আহ্বান কৰিলোঁ। হয়, আৰু এই 2-3 দিনৰ পূৰ্বে আমাৰ ইয়াত কাৰ্বি আংলং হিটেড চিটুৱেশ্যন চলি আছে যে আমি কাৰ্বিবাসী ৰাইজে বঙালী সমাজৰ কাৰণে অন্যায় অত্যাচাৰ কৰি হৈছে বুলি কাৰণে আমাৰ এই লিডছং ৰংফাৰ কাৰণে এৰেষ্ট কৰা হৈছে। এই বিষয়টো আপুনি কি ক'ব? তেখেতক এৰেষ্ট কৰাটো আমি গৰিহণা দিওঁ আৰু চৰকাৰে ইমিডিয়েটলি ৰিলিজ কৰিব লাগে। আৰু হিষ্টৰিকেলি সিহঁতৰ আছাম গভৰ্ণমেণ্টৰ ফেইলিয়াৰ, আমাৰ 6 শেডিউল ইমপ্লিমেণ্ট কৰাৰ তেখেতসকলে ফেইলিয়াৰৰ কাৰণে আজি সেইটো চিটুৱেশ্যন হৈছে। আৰু এই হিষ্টৰিকেল ৰং সিহঁতি ৰাইট কৰিব লাগিব আৰু কাৰ্বি আংলঙক পিচফুল এটা ৰিজনলৈ ট্ৰেন্সফাৰ কৰিবৰ কাৰণে যি প্ৰয়োজন তাৰ কাৰণে কাম কৰিব লাগিব আৰু মানুহৰ দাবী যি আছে সেইটো পূৰণ কৰিব লাগিব। সেইটো আমি স্পষ্টভাৱে একমত আছোঁ। আজি APSLC HLC যি পাৰ্টি আছে আমাৰ ছাৰ জনিংটি কাথাৰ ডাঙৰীয়াৰ নেতৃত্বত, সেই পাৰ্টীয়ে লিড কৰিছে। আজি তেখেতসকলে এটা এমিকেবল চলিউশ্যন বিচাৰিছে আৰু সেই চলিউশ্যনটো আমাক লাগিব। চৰকাৰে ইয়াত দুটা পক্ষৰ লগত কাজিয়া লগাই মেলি আকৌ সিহঁতি চৰকাৰ বনাম বুলি ভাবিলে নহ'ব। এইবাৰ কাৰ্বি আংলঙৰ মানুহে বুজি গৈছে কোন একচুৱেলি ইয়াৰ ইণ্ডিজিনিয়াছ মানুহৰ লগত আছে, কোন 6 শেডিউল বচাবৰ কাৰণে আছে, 6 শেডিউলক উলংঘা কোনে কৰিছে এই কথাটো বুজি পাইছে আৰু সেইকাৰণে মানুহ ওলাই আহিছে।